তো বন্ধুসকল এয়া দেখিছে এইটো পুখুৰীটো মোৰ পিছপিনে এটা মানে মৈদামৰ মাজত এটা পুখুৰী আছে এইটো দেখিছে পুখুৰী এটা আছে তো এই পুখুৰীটোনো মৈদামৰ মাজত কেলে আছে কি কথা কেনেকৈ সৃষ্টি হ'ল এই পুখুৰীটো মানে এয়া ৰহস্য সকলো কথা আমি হেল্ল' বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ঠিকে আছে আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টিংকুছ ব্লগ তো আজি গৈ আছোঁ গৰুহা মৈদাম ক'ত আছে আপোনালোকে জানেনে মানে গৰুহা মৈদাম আমাৰ অঞ্চলতে আছে আমাৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান যাব লাগিব তো ব'লক এতিয়া গৰুহা মৈদাম যাওঁ আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক তো বন্ধুসকল দেখিছে আপোনালোকে এতিয়া গৰুহা মৈদাম পাই গ'লোহি ইতিমধ্যে জাষ্ট এইপিনে দেখিছে সেইকেইটা গৰুহা মৈদাম এইটো এটা দেখিছে এইপিনে দুটা আছে দেখিছে তো ব'লক একদম ওচৰলৈ গৈ আছোঁ তো বন্ধুসকল পাই গ'লোহি ইয়াত মেইন জেগাত পাই গ'লোহি ইয়াত মেছলো মৈদাম মানে আপোনালোকক কৈছিলোঁ মই গৰুহুৱা মৈদাম বুলি ইয়াত পাই গ'লোহি তো ইয়াত দেখিছে মোৰ পিছপিনে মৈদাম তো ব'লক ওচৰৰ পৰা চাওঁগৈ ওচৰৰ পৰা চাই ভাল লাগিব ব'লক ইয়াত লিখা আছে মেছলো মৈদাম মেছলো পথাৰ লেঙেৰি লিখা আছে ইয়াত দেখিছে আপোনালোকে তো বন্ধুসকল দেখিছে ইয়াৰ ওচৰ পাই গ'লোহি এইটো হৈছে মৈদাম এইপিনে এটা আছে তাৰপিছত আৰু আছে সেইপিনে এটা এইটো দেখিছে দুটা মৈদাম আছে ইয়াত তো মানে ইয়াৰ ওচৰৰ পৰা চোৱা ফিলিংটোৱে বেলেগ আপোনালোকে দেখিছে ইয়াত অকণমান সৰু সৰু দেখিব পাৰে কিন্তু যদি আপোনালোকে ডাইৰেক্ট ওচৰলৈ আহে বহুত মানে এটা ফিলিংছ অনুভৱ এটা ল'ব পাৰিব বহুত ডাঙৰ এটা মৈদাম তো বন্ধুসকল আপোনালোকে এবাৰ আহি চাব এইপিনে লেঙেৰি নামটোতো শুনিছে মৰাণ লেঙেৰি নখাট পঞ্চায়ত মানে লেঙেৰিৰ পৰা অকণমান আহিয়ে পাব 2 কিলোমিটাৰমান আহিয়ে পাব নখাট তাৰপিছত এইপিনে বিহুৱা আলি বুলি কয় তাৰ ভিতৰলৈ সোমাই আহিব তাৰ আহি পিনে বৰ মেছলো বুলি কয় তাত গাঁওখনলৈ সোমাই আহিব তাত আপোনালোকে সোমাই আহিলেও হৈ গ'ল কিন্তু তাত সুধিব আৰু এইপিনে গৰুহা মৈদাম আপোনালোকক ক'লোৱে আপোনালোকে চাব পাব তো বন্ধুসকল এয়া মৈদামটোত মানে মৈদামটোত মানে আপোনাৰ ভিতৰতো আকৌ পুখুৰী এটা আছে এইটো পুখুৰীটোৰ ৰহস্য আপোনালোকক ক'ম তো ব'লক পুখুৰীটোত কি ৰহস্য তাৰ কি কথা ওচৰলৈ যাওঁ তো ওপৰলৈ উঠি গৈছোঁ ভৰি বিষাই যাব কিন্তু এদিনা মানুহ আহিলে তো বন্ধুসকল এয়া দেখিছে এইটো পুখুৰীটো মোৰ পিছপিনে এটা মানে মৈদামৰ মাজত এটা পুখুৰী আছে এইটো দেখিছে পুখুৰী এটা আছে তো এই পুখুৰীটোনো মৈদামৰ মাজত কেলে আছে কি কথা কেনেকৈ সৃষ্টি হ'ল এই পুখুৰীটো মানে এয়া ৰহস্য সকলো কথা আমি এইপিনে গাঁৱৰ ওচৰৰ মানুহ আছে কওকচোন আমি এতিয়া আগৰ আমাৰ ককা দেউতাহঁতে কোৱা মতে এতিয়া ধৰক ইয়াত মেছলো বৰ মেছলো দুটা মৈদাম আছে কিন্তু মৈদামৰ ভিতৰত তাই এতিয়া কি হ'ল এসময়ত মানে ধৰক আমাৰ ইংৰাজৰ শাসনৰ আগতে আমাৰ এই মৈদামকেইটা স্থাপিত কিন্তু এতিয়া কি হ'ল ইংৰাজে কি হ'ল ইয়াত নিজৰ স্বাৰ্থৰ লোভত তেওঁলোকে কি হ'ল ধন সোণ লুটপাট কৰিবৰ কাৰণে খান্দিবলৈ বিচাৰিছিলে কিন্তু জনামতে আমাৰ তেওঁলোকৰ ককা দেউতাহঁতে কোৱা মতে কি হ'ল তেওঁলোকে কিন্তু ধন সোণ লুটপাট কৰি নিব নোৱাৰি কিন্তু তেওঁলোকে ইয়াতে আত্মসাৎ হ'ল বুলি আমি অকণমান জানিবলৈ পাওঁ মানে এটা কথা এই মাজত যে পুখুৰীটো আছে যে এইটো মানে এই পুখুৰীটো ইংৰাজৰ দিনত মানে ইংৰাজে হেৰি কৰিছিলে খান্দিছিলে কিন্তু তেওঁলোকে কি হ'ল কিন্তু ধন সোণ কিন্তু মানে আদায় কৰি নিব নোৱাৰিলত কি হ'ল শুনা মতে আমাৰ কি হ'ল তেওঁলোকে নিজেই ইয়াতে আত্মহত্যা কৰিবলগীয়া হ'ল তাৰমানে কি হ'ল কিবা এটা দুখত মানে ইংৰাজসকল আপোনালোকক দেখাইছিলোঁ এইটোৱে হৈছে মৈদামৰ মাজত থকা পুখুৰীটো মানে ৰহস্যটো আপোনালোকক কৈছোঁ মৈদাম এটা আপোনালোকে আছে বুলি জানো তাৰ মাজতো পুখুৰী এটা আছে তাৰ মাজত এই পুখুৰীটোৰ ৰহস্য আপোনালোকক ক'লোঁ এই মৈদামৰ ৰহস্যটো এতিয়া ক'বলৈ গৈ আছোঁ এতিয়া মৈদামটোনো কাৰ ৰজা দিনৰ কোন কি সেইটো কথা কৈ তো আপোনালোকক এতিয়া জনাব বিচাৰিম এই মৈদামটোৰ বিষয়ে মানে মৈদামটোৰ ৰহস্য আপোনালোকক জনাব বিচাৰিম কোন ৰজাৰ কি কথা সকলো কথা জনাব বিচাৰিম আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মৈদামটোৰ বিষয়ে অলপ মইতো প্ৰায় সিমান বৰ শিক্ষিতও নহয় সিমান বুৰঞ্জী পঢ়াও নহয় তথাপিও কিন্তু আগত আমাৰ ককা দেউতাহঁতে কোৱা মতে কি হ'ল এতিয়া ইয়াত প্ৰায় আগতে খুৰা ৰজা দুগৰাকী কিন্তু পৰিবাৰ আছিলে তেওঁলোকৰ কি হ'ল প্ৰথমতে কি হ'ল সেই আমাৰ সেই টেপুগী পাৰ হৈ মেছলৈত
মেছলত প্ৰথমতে বাস কৰিছিলে তেওঁলোকৰ 2গৰাকী খুৰা ৰজাক যেতিয়া অংগসুধ কৰা পাছত কিন্তু এতিয়াও এয়া মেছলো বুলি ইয়াত এখন পথাৰ আছে কিন্তু মেছলো বেক চাইডে অকণমান সেইটো চাইডে সেইটো চাইডে কিন্তু আমাৰ ইয়াৰ পৰা আহি অকণমান আগত কিন্তু তাৰ পৰা আহি পেলাই ইয়াত বাস কৰা অৱস্থাত তেওঁলোকৰ 2গৰাকী এতিয়া এই দুইটা মৈদামত এয়া মেছলো ব মেছলো 2গৰাকী একেলগে তেওঁ পৰিবাৰ আছিলে 2গৰাকী নামত দুটা কিন্তু মৈদাম ইয়াত আছে কিন্তু লগত তাত লিগি হিচাপে কিন্তু তামোল কটা বুলিও তামোলী মৈদাম বুলিও এটি সেই ছাইডলৈ মানে এতিয়াও বেলেগ উত্তৰ দিশত আছে কিন্তু এই 3টি মৈদামত তেওঁ খোৱাৰ ৰজাও যে 2গৰাকী মানে তামোল কাটি মানে ৰাণী বা ৰজাক দিয়া তেওঁকো তাতে দাহ দিলে কিন্তু সেই তেওঁৰ নামতো সেই তামোলী নামতো এটি মৈদাম আছে আৰু তেওঁলোকৰ সেই কিলকে খোৱাৰ ৰজাও 2গৰাকী কিলকে পৰিবাৰো দুটা ইয়াত মৈদাম ব মেছলো আৰু এয়া মেছলো বুলি দুটি মানে কিলকে আৱিৰ্ভাৱ এতিয়া আজি কত দিনৰ পৰাই আছে বাৰু কিন্তু তাৰ মাজতে এতিয়া ধৰক কিলকে কংগ্ৰেছ হেৰি ইংৰাজেও কিন্তু তেওঁলোকেও কিবা এটা হেৰি অনুসন্ধান কৰি পেলাই কিবা পুখুৰী চুখুৰী খান্দি মেলি কিবা ধন সোণ লুটপাট কৰিবলৈ বিচাৰিছিলে কিন্তু আমাৰ আগৰ অকৈ পুৰুষে কোৱা মতে কিন্তু নিব নোৱাৰিলে বুলি জানো আৰু মই এতিয়া আপোনাক সুধিব বিচাৰিছোঁ এই ৰজাজনৰ নামটো কি হৈছিলে আকৌ এবাৰ খুৰা ৰজা খুৰা ৰজা আহোমৰ মানে ধৰক ল'ৰা ৰজা পাছৰ পৰ্যায়ৰ মানে খুৰা ৰজা তেওঁ কিন্তু এই ঘোঁৰাৰ পৰা পৰি পেলাই অংগসুধ হোৱাৰ কাৰণে সেই তেওঁ মানে লেঙুৰা হোৱাৰ কাৰণে খুৰা বুলি কয় লেঙুৰাকৈ খুৰা বুলি কয় মুঠতে আহোম ৰজাটো এজন ৰজা খুৰা ৰজা খুৰা ৰজাৰ তেওঁ পাছৰ ল'ৰা ৰজাৰ পাছৰ কথা তো এইপিনে এইটো মৈদাম এটা আছে তাৰ সেইপিনে এটা আছে সেইটো দেখিছে আপোনালোকে সেইটো এটা মৈদাম তো 2গৰাকী পত্নী স্মৃতি ৰাখিবৰ কাৰণে দুটা মৈদাম মানে মৰি গ'ল যেতিয়া স্মৃতি ৰাখিবৰ কাৰণে দুটা মৈদাম এতিয়া ইয়াত সাজিলে তো বন্ধুসকল দেখিছে এয়া আপোনালোকক দেখুৱাইছোঁ ওপৰৰ পৰা মানে মৈদামৰ ওপৰৰ পৰা দৃশ্যটো দেখাইছোঁ কি মজা লাগিছে দেখিছে এইটো হৈছে অন্য এটা মৈদাম তো আমি এটা মৈদামত আছোঁ তো এইটো মৈদামলৈ যাম তাৰ বিষয়ে আপোনালোকক কওঁ তো এতিয়া মোৰ মনলৈ এটা কুৱেশ্যন আহিছে মানে প্ৰশ্নটো এইটোৱে হ'ল এই মৈদামকেইটা দেখিছে আপোনালোকে মোৰ ধাৰণা এটা আহিছে মানে মৈদামকেইটা যে ইমান ডাঙৰ মৈদাম এইপিনে দেখিছে আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত ইমান ডাঙৰ মৈদামকেইটা মাটি ক'ত পালে মানে মাটি ঠিক আছে মাটি ওচৰতে পালে এই মাটিখিনি মানে ক'ৰ পৰা কেনেকৈ মানে তুলিছে ভাবিবলগীয়া কথা আজিকালি দিনততো JCB আছে JCBয়ে মাটিখিনি তুলি দিব পটাপট হৈ যাব 1 ঘণ্টা কাম 2 ঘণ্টা কাম তো আগৰ দিনত ইমানখিনি মাটি মানে ক'ৰ পৰা কেনেকৈ তুলিলে মানে মোৰ এটা প্ৰশ্ন আহিছে মনত তো এই প্ৰশ্নটো মই মানে সুধিবৰ কাৰণে এইপিনে আপোনাক সুধিব বিচাৰিছোঁ ইমানখিনি যে মাটি এটা মৈদামত তুলিলে তো ক'ৰ পৰা কেনেকৈ তুলিলে আৰু আগতে মানে কেনেকৈ এইটো মাটিত তোলা ব্যৱস্থাটো কেনেকৈ মানে হৈছিলে তেতিয়া দিনত এনেকুৱা আছিলে ৰজা শাসন বুলি ক'লে মানে মানুহে মৰ বল দি হ'লেও বা কিবা মানে টোপনি ক্ষতি কৰি হ'লেও তেনেকুৱাকৈ কৰ্ম কৰিবলৈ আছিলে কৰ্ম কৰিবই লাগিব ৰজা শাসনৰ মতে কিন্তু কি হ'ল সেই গতিকে কি হ'ল মানে ওচৰ চুবুৰীয়া যিমানেই যেনেকৈ মানুহ আছে মুঠতে তেওঁলোকক কোৱাৰ লগে লগে তেওঁলোকে আহি ধৰক মুঠতে মাটি খান্দি মেলি মুঠতে আজিকালি ধৰক এতিয়া সাধাৰণতে কি হ'ল অকণমান মাটি অকণমান খান্দি পেলাই মানুহ পুতিও থৈছিলে কিন্তু তেওঁলোকৰ এতিয়া ৰজাও কিলিকে যেতিয়া নেকি তেওঁলোকৰ এগৰাকী কিলিকে হেৰি পৰিবা তেওঁলোককতো স্মৃতিটোতো ডাঙৰকৈ ৰাখিবৰ বাবে বা কি হ'ল জনসাধাৰণে কি হ'ল প্ৰত্যেকে যেই কোৰ কটাৰী হওক ঢাপ কটাৰী হওক তেওঁলোকে তেনেকুৱাকৈ তুলি মেলি এনেকুৱাকৈ এটা মানে ওখ মানে হেৰি কিলিকে তেওঁলোকৰ মৈদাম তুলিছিলে বুলি আমাৰ কিলিকে আগৰ ককা দেউতাহঁতে কোৱা মতে আমাৰ মনত আছে মই মাটিখিনি মানে তাৰ বিনিময়ত কি হ'ল এতিয়া দুখন বিল পৰিৱৰ্তন হৈ গ'লগৈ সেই মাটিখিনি খনাই এটা বৃহৎ এটা পুখুৰী হৈ গ'লগৈ এই পুখুৰীখিনি মানে ইয়াৰ পৰাই নিশ্চয় ৰজাসকলে মানে মানুহ লগাইছিলে বা যিয়ে লগাইছিলে নাজানো কিন্তু ইয়াৰ পৰাই খান্দিছিলে বুলি এতিয়া যিডোখৰ আপোনালোকে এতিয়া পানী অকণমান দেখিছে এডোখৰ শুকান দেখিছে কিন্তু সেই মাটিখিনি খান্দিয়ে কিন্তু তোলা হৈছিল কিন্তু বৰ্তমান আজিকালি ধৰক বাহিৰৰ পৰা পানী দুনি আহি পেলাই অকণমান ধৰক আজিকালি বহুত বাম হৈ গ'ল কথা হ'ল তাতে গছ গছনি গজিলে দল মানে উৎপন্ন হ'ল তাতে পচি মেলি এতিয়া লাহেকৈ বামলৈ সৃষ্টি হ'ল নহয় জানো তো এইটো কথাটো ভাবিবলগীয়া এটা কথা নিশ্চয় তো বন্ধুসকল এইটো হৈছে ইয়াত মৈদামত মানে মেডাম মেফি পতা হয় ইয়াত মেডাম মেফি পতা এইটো ঘৰ এইটো দেখিছে এটা হ'ল সেই মন্দিৰ 8টা খুঁটা আছে এইটো এটা মন্দিৰ হয় এইটো মেডাম মেফি পতা মন্দিৰটো এইটো
তাৰপিছত এইপিনে আছে এইটো প্ৰেক্ষাগৃহ, চাউলুং চুকাফা এইপিনে চিন আছে দেখিছে আপোনালোকে। বন্ধুসকল দেখিছে এইটো এটা মৈদাম, সেইপিনে আপোনালোকক দেখুৱালোঁ সেইটো এটা, তাৰপৰা আহি পিনে ইয়ালৈ আহিছোঁ। এইটো এটা মৈদাম ইয়াত আছে মানে প্ৰত্যেকটো মৈদামতে দুইটা মৈদামতে আছে মানে এইপিনে পুখুৰী নিচিনা, পুখুৰী সদৃশ মানে চেম টু চেম এইপিনে পুখুৰীয়ে বুলি ক'ব পাৰি, তাত আছে। এইটো এটা দেখিছে, সেইটোতকৈ এইটো অলপ বাম হ'ব। তো এইটো মৈদামটো একেই কথাটো ন, একেটাই ইংৰাজৰ দিনতে তেওঁলোকে সেই খানি মুনি কিবা ধন সোণ কিবা পাম নেকি বুলি লোভত খান্দিছিলে। কিন্তু তেওঁলোকে খালি এতিয়া ধৰক আগৰ অকলপক্ষে কোৱা মতে ধৰক এতিয়া তেওঁলোকে ধন লুট মানে ধৰক নিব নোৱাৰিলে যদিও তেওঁলোকে ইয়াতে কিবা এটা তেজ বমি কৰি কিবা বমি কৰি মানে কি হয় গোখাই নি আছিলে নে কি আছিলে নাজানো আৰু তেওঁলোকক খালি তেওঁলোকে ইয়াতে মানে ধৰক নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছিলে বুলি আমি আকৌ ককা দেউতাতে কোৱা মতে শুনা মতে কৈছোঁ আৰু। তো এইপিনে আছে, এইপিনে হৈছে তামুলী মৈদাম হৈছে এইপিনে দেখিছে আপোনালোকে। তো বলক তামুলী মৈদামটো আপোনালোকক অলপ দেখুৱাই আছোঁ বোলো। তামোলতী মৈদাম বা তামুলী মৈদামটোৰ বিষয়ে অলপ কথা আপুনি কৈ দিয়কচোন। এতিয়া মইনো কিটো ক'ম, আগত এতিয়া ৰজাৰ দিনত ধৰক কিছুমানে ধাই হিচাপেও ৰাখিছিলে বা তামোল কটা তামুলী বুলিও ৰাখিছিলে। কিন্তু তেওঁলোকৰ এই দুইগৰাকী ৰাণী হেৰিত তেওঁ তামোলতী বুলি এগৰাকীলৈকে আছিলে, তেওঁৰ নাম এতিয়া আমাৰ জনাজাত আগৰ অকলপুৰুষে শুনা মতে কি হ'ল তেওঁ সেই তামোলতীগৰাকীকো তেওঁলোকৰ সেই কুঁৱৰী মানে ৰাণী দুগৰাকীৰ কাষতে তেওঁ তামুলী মৈদাম বুলি আগৰ মানে ককা দেউতাতে কোৱা মতে এইটি মৈদাম তেওঁৰ নামত স্মৃতি মানে ৰাখি থৈ গ'ল। সেই গতিকে আমাৰ ইয়াত ধৰক সকলোৱে জানে যে কি তামুলী মৈদাম বুলি। মই এটা কথা এতিয়া প্ৰশ্ন আহিছে মানে মনলৈ, ধৰি লওক এতিয়া যদি কাৰোবাৰ ঘৰত মানে চকীদাৰ হিচাপে বুলি ক'ব লাগিব, মানে বন কৰা হিচাপে যদি ৰাখে তেওঁ চকীদাৰ মানুহে ঘৰত চকীদাৰ হ'ল, তো সেই তেনেকৈ আগতে দিনত তামোল কটাজনক তামুলী বুলি কৈছিলে। এতিয়া ল'ৰা ছোৱালী পোহপাল কৰা কিবা কৰাক তেওঁ ধাই বুলি কৈছিলে, ৰজাৰ দিনত আছিলে নহয় জানো। এতিয়া আমি সেইটোকে জনাজাত, এতিয়া আগৰ অকলপুৰুষে কৈ যোৱা মতে আমি সেইটোকেহে জানো আৰু। কিন্তু তেওঁলোকৰ ৰাণী দুগৰাকী পোহপাল বা তামোল কাটি মানে সহযোগ কৰি দিয়াৰ কাৰণে তেওঁ তামুলী বুলি আছিল। তেওঁৰ নামত এতিয়া ৰজাৰ স্মৃতি তেওঁৰ নামতো তেওঁলোকে ৰাখি থৈ গুচি গ'ল। ঠিক আছে। তো বন্ধুসকল দেখিছে আপোনালোকে, এইটোৱে হৈছে তামুলী মৈদাম বুলি কয়। মানে এতিয়া আমাৰ দিনত এতিয়া চকীদাৰ বোলে কাৰোবাৰ ঘৰত যদি থাকে বন কৰা মানুহ বুলি কয়। আগতে মানে এইটো এটা হেৰি আছিলে, প্ৰত্যেকে মানে আগতেও আছিলে ধৰি লওক বন কৰা মানুহ, তো সহায় কৰি দিয়া মানুহ। তো বন্ধুসকল আপোনালোকে দেখিলে এয়া গৰুহা মৈদাম, বৰ মেছলো আৰু এয়া মেছলো এই মৈদাম দেখিলে আপোনালোকে। তো মই ভাবিছোঁ চাই ভাল পাব নিশ্চয়। এতিয়া আৰু যদি ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই দিয়া ভিডিঅ'বোৰ ভাল ভিডিঅ'বোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে তথ্য সদায় পাই থাকে। তো আজিলৈ বাই বাই।